নাই বনাই থাকিলেই হ'ব তই এটা বনাবি দুটা বনাবি আকৌ ৰখি থাকিবি ক'ত হ'ব এনেকে পুৰা ওপৰত উঠি লগাই আছে চাওক এই গাইজ পুনৰ এটা নতুন ভিডিঅ' গুটি ভাই ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এইকেইদিন বহুত দিন হৈ গ'ল ভিডিঅ' বনাম বুলি ভাবোতে ভিডিঅ' বনাবই পৰা নাই আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ আৰু এতিয়া মানে মামা ঘৰলৈ যাওঁ মামা ঘৰত মানে মনোজ পাই নব আৰু জেঠাইহঁতি আহিছে বুলি শুনিছো মানে তাতে অকণমান সৰু মৰুকৈ খানা এটা হ'ব তাকে এতিয়া ওলাই লৈছো মই মামাহঁতৰ ঘৰত আহি পালো আৰু মানে মই অহালৈকে মানে ভাত পানী খাই গোটেই ফিনিছ হৈ থাকিলে আৰু মই খাই থাকিলো আৰু কিমাননো সদায় খোৱা বোৱা ভিডিঅ' দেখাই থাকিম আৰু এইফালে দাদাই পুৰা মানিমুনি ছিঙিব আহিছিলে মানিমুনি ছিঙিলো মানিমুনি নাপায় নো সিহঁতৰ ফালে আজিলৈকে 1K ছাবস্ক্ৰাইবাৰ হোৱাই নাই হ'ব বুলি ভাবি হ'ব আৰে ভিডিঅ' বনাই থাকিলেই হ'ব তই এটা বনাবি দুটা বনাবি আকৌ ৰখি থাকিবি ক'ত হ'ব এনেকে সদায় মানে কণ্টিনিউ কৰি থাকিব লাগিব 1K কি 100K হৈ যাব বুজিছ কণ্টিনিউ কৰি থাক লাগি থাক হৈ যাব আৰু মই নবক দেখাইছো এই চাওক আমাৰ গুটি ভাই এটা চেনেল আছে বহুত ভাল ভাল ভিডিঅ' বনাই মানে আৰু আপোনালোকে সাপোৰ্ট কৰিব আৰু যাতে 100K হৈ যায় 1K হ'ব আৰু এতিয়া 1K হ'ব আৰু অকমান লাগে মানে 1K হলে কেক কাটিম বুলি ভাবিছো জীৱনে এবাৰো কেকে কাটিব নাই বাৰ্থডে কাটিব নেকি নাই বাৰ্থডেত মানে তেনেহ'লে কেক খাব পাৰিম আৰু সোনকালে আপোনালোকে 1K কৰি দিয়ক আৰু তাতে গৈ কাটিম আকৌ ঠিক আছে চাই থাকক আৰু দেখাই আছো ফটো এটা মাৰিব পাৰিম নেকি ফটো এটা মাৰিব খুজি আছো এতিয়া দাদাহঁতে যাব ওলালে আৰু বিদায় দি পিনে ময়ো যাবগৈ লাগিব অকণমান কাম আছে মানে আৰু এইফালে নব যাব দেই হাঁহিমেন ন ময়ো আহিলোঁ আৰু মনোজ ভাই নবহঁতে গুচি গ'ল এতিয়া মানে মই অকণমান হাজিৰা কৰিব আহিছোঁ লাইনৰ আৰু এতিয়া তাকে এইফালে আছে আমাৰ আলু ফ্ৰাই ইয়াৰ লগতে আহিছোঁ মানে ৰিচাৰ্জ খতম হ'বলৈ হৈছে তাকে ৰিচাৰ্জ কৰিবলৈ পইচা নাই সেইকাৰণে আজি কাম কৰিম বুলি আহি গ'লোঁ আৰু চাই থাকক কেনেকৈ কৰোঁ সকলোখিনি দেখাই যাম আৰু যদি কোনোবা নতুনকৈ আহিছে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে সোনকালে 1K কৰি দিয়ক মানে পূৰা কেক কাটিম বুলি ভাবি আছোঁ সেয়াই আৰু আপোনালোকৰ মৰম চেনেল লাগে আৰু আপোনালোকৰ মৰমখিনিয়ে যথেষ্ট কমেণ্ট চমেণ্ট কৰি দিব নাপাহৰিব আৰু দেই এতিয়া এই ওপৰত উঠি এইটো লগাই লওঁ ধুনীয়াকৈ আৰু চাই থাকক কেনেকৈ উঠি যাওঁ বহুতে চাগে এনেকৈ উঠি নাযায় জখলালৈ উঠি যায় কিন্তু মই জখলা চখলা একো ইউজ নকৰোঁ আৰু চাই থাকক এইফালে কেমেৰা পাৰ্চন আলু ফ্ৰাই আছে সেই গোটেইখিনি দেখাই যাব এতিয়া যে পচকুটাত উঠিছিলোঁ নহয় যি পৰুৱা আছিলে সূতাডালত এনেকুৱা কামুৰিলে নক'ব আৰু যেনে তেনেকৈ কৰিলোঁ আৰু কামটো আৰু এইখিনি কাম খতম হৈ গ'ল আৰু আগতো কাম আছে বুলি কৈছে এতিয়া তাত যাম আমি ভিডিঅ'টো চাই থাকিব ৰাস্তাৰ পৰা গৈ আছিলোঁ মানে কামলৈ বুলি মানে ওচৰতে সৰিয়হ বাগান এখন পালোঁ এবাৰ ভিউটো দেখাই দিওঁ আপোনালোককো খুব ধুনীয়াকৈ ফুলি আছে মানে চাওকচোন কেনেকুৱা সুন্দৰ এইফালে গোটেই সৰিয়হ ফুল চাওক এইফালে চাওক চাৰিওফালে আছে এইখিনিতে নাই মানে চাওক কি ধুনীয়া মজা মজা আমি আকৌ গৈ আছোঁ এইবোৰ যে দেখিছে নহয় নীলা নীলাবোৰ যে সেইবোৰ হৈছে মানে ৰচুন খেতি এতিয়া মানে বাৰিষা টাইমত ইয়াত পানী হয় এতিয়া মানে পানী চানী নাই খৰালি টাইমত মানে এইবিলাক ৰবি হৈছে
লাইনৰ কাম ধুনীয়াকৈ চলি আছে আৰু এইফালে ভাই এজনে পুৰা ওপৰত উঠি লগাই আছে চাওক কামটো কিন্তু ৰিক্সি আছে হ'লেও উপায় নাই কৰিবলগীয়া হৈছে আৰু চাওক ওপৰৰ পৰা উঠি গৈছে তাত মই এতিয়া অকণমান মানে ময়ো ৰেষ্ট লৈছোঁ মই নুঠো আৰু মই এতিয়া মানে ৱেডিংটো কৰিব লাগিব মই সেইকাৰণে সেহেঁতি উঠিব এতিয়া চাই থাকক সকলোখিনি দেখাই যাম আৰু এইফালে চাওক এইফালে বট মানে এই বটকেইটা হ'ল চৰকাৰী বট নতুনকৈ লাইন আহিছে মানে ইয়াত আৰু এতিয়া মই বটটো ফিটিং কৰিম আপোনালোকে চাই থাকক মানে এইবিলাকে আৰু চৰকাৰী বস্তু বটখন ফিটিং কৰি লওঁ আৰু চাই থাকক এইবিলাক MCP কিবা কিবি আছে আৰু এতিয়া ফিটিং কৰি আছোঁ খিনি দেখাই গ'লো কি কৰিলোঁ কি নকৰিলোঁ আৰু মানে ভিডিঅ'টো ভালো নহ'ব পাৰে এনেকৈ আৰু কেতিয়াবা লাইনৰ কাম কিবা কিবি মানে হাজিৰা চাজিৰা কৰি এনেকৈ চলি আছোঁ আৰু জীৱনটো বেছি দেৰি নকৰোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ সৰিয়হৰ ফুলৰ মাজেদি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ত আৰু বাই বাই